এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। আজিৰ দিনটোৰ আৰম্ভণি 4টামান বজাতে হৈছে। তাৰপিছত মই মুখ হাত ধুলোঁ আৰু দাঁত ঘঁহিলোঁ, পানী এগিলাচ খাই কিনে এক্সাৰচাইজ কৰিছিলোঁ 1 ঘণ্টামান। তাৰপিছত মই পঢ়িবলৈ লৈছিলোঁ আৰু ইয়াতে মই পঢ়ি আছিলোঁ 1 word substitutions। মই প্ৰিপাৰেশ্যন কৰি আছোঁ, আপোনালোকক কৈ দিওঁ মই প্ৰিপাৰেশ্যন কৰি আছোঁ ADR 3.0 গুৱাহাটী হাইকোৰ্টৰ এক্সামৰ বাবে আৰু DHS এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছোঁ আৰু মই মোৰ ষ্টাডি জাৰ্নি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু এতিয়া বাজিছে এইখিনি পঢ়া হোৱাৰ পিছত 6টামান বাজিছে, ত' মই হাউচহোল্ড ৱৰ্কত লাগি গ'লোঁ। প্ৰায় আজি 11টামানে বাজিছে হাউচহোল্ডখিনি কাম কৰোঁতে, যিহেতু আজি ছানডে আছিলে। তাৰপিছতে মই একাপ চাহ খালোঁ, চাহ খাই ডাইৰেক্ট আৰু ৰন্ধা বঢ়াতে লাগি গ'লোঁ। যিহেতু আমি ভাত খোৱা নাছিলোঁ কোনেও, ত' সেইখিনি ৰন্ধা বঢ়াত লাগি গৈছিলোঁ। তাৰপিছতে মই 1 ঘণ্টামান নেপ লৈছিলোঁ। তাৰপিছত মই পঢ়িবলৈ লৈছিলোঁ আৰু 1 word substitutions অকণমান ৰিভাইজ কৰিলোঁ আৰু 4টামান বজাতে পঢ়িবলৈ লৈছিলোঁ, কিন্তু সেইখিনি সময়তে আৰু ভূমিকম্প আহিলে। আপোনালোকৰ তাত গৈছে নে নাই কমেণ্টত জনাবলৈ নাপাহৰিব। আমাৰ ইয়াতে ডাঙৰ ভূমিকম্প হৈছিলে আজি আৰু তাৰপিছত নিউজ চালোঁ, সেনেকৈ টাইমখিনি পাৰ হৈ গ'ল। তাৰপিছত চাহ বনালোঁ, চাহ বনাই মেলি আহি 7টামান বাজিছিল তেতিয়া। তাৰপিছত নেক্সট অকণমান আৰু ৰিভাইজ কৰিছিলোঁ মই। আমাৰ হাতত কেৱল চেষ্টাটোহে আছে, ত' চেষ্টা আমি কৰিবই লাগিব, নহয় জানো? সেয়েহে আমি চেষ্টা কৰি যাব লাগিব। ফল ভগৱানৰ হাতত আছে, সেই বুলি ভাবি কষ্ট কৰিব লাগিব আৰু সেই বুলি ভাবিয়ে মই কষ্ট কৰি আছোঁ। তো এতিয়া 8টামান বাজিবলৈ লৈছিলে আৰু এয়া মই পাচলি কাটিবলৈ লৈছোঁ। এইখিনি কৰা মেলা হোৱাৰ পিছত ৰাতিৰ ডিনাৰটো কৰিলোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। বাই বাই।